2024 নিৰ্বাচনত মাজুলীৰ পৰা অগপৰ প্ৰাৰ্থী বজেন গাম। বিশাল কৰ্মী সভাত আনুষ্ঠানিক ঘোষণা। 2024 চনৰ বিধানসভা নিৰ্বাচনক লৈ মাজুলীৰ তৎপৰ হৈ পৰিছে অসম গণ পৰিষদ। আজি মাজুলী জিলা অগপৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ সতীৰ্থ সন্মিলনত 2024 চনৰ নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম এক প্ৰকাৰ স্পষ্ট হৈ পৰিল। জিলা সভাপতি ব্ৰজেন গামকে আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ ইংগিত দিলে দলীয় নেতৃত্বই। কাৰো দ্বিমত নাথাকে, ব্ৰজেন গাম হ'ব অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী। এইদৰে আজিৰ সতীৰ্থ সন্মিলনত শুনা গ'ল ব্ৰজেন গামৰ সমৰ্থনত উদাত্ত কণ্ঠ। গড়মূৰস্থিত দলীয় কাৰ্যালয়ত অনুষ্ঠিত এই সভাত বক্তাসকলে স্পষ্ট কৰি দিয়ে যে ব্ৰজেন গামক মাজুলীৰ প্ৰতিটো কোণত চিনাকি কৰাই দিয়াৰ দায়িত্ব দলীয় কৰ্মীৰ। কিদৰে আলোচনা হৈছিল এই সভাখনত শুনো আহক। আৰু কোনোবাই সুধিলে আপোনালোকে ক'ব যে ব্ৰজেন গাম হ'ব অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী। আৰু ব্ৰজেন গামক কিছুমানে চিনি নাপাবও পাৰে, গতিকে ব্ৰজেন গামৰ বিষয়ে আপোনাসকলে সেইসকলক ব্ৰজেন গাম কেনেকুৱা মানুহ, কি কৰিব পাৰিব মাজুলীত বা কি, সেইটো আপোনাসকলে অকণমান ভালকৈ বুজাই দিলে নিশ্চয় চিনি পাব। আৰু সময়ত আমি ব্ৰজেন গামক সেই ঠাইলৈ চিনাকি কৰিবৰ কাৰণে আমি লৈ যোৱাৰ ব্যৱস্থা কৰিম। নিজে নিজে যদি চিন্তা কৰি এইখিনি কাম কৰে, দলটো কিয় সক্ৰিয় নহ'ব? আৰু আমি দল কৰিছোঁ, দল কৰিলে নহ'ব, দল থাকিলে ক্ষমতাটো লাগিব। ক্ষমতা পালে আমি যিকোনো সুবিধাৰ পৰা ধৰি বিভিন্ন আঁচনিৰ পৰা ধৰি আমি দিব পাৰিছোঁ। আমি কষ্ট কৰিছোঁ, আমি মুখেৰে ইয়াত চিঞৰ বাখৰ কৰা নাই। আমি যথেষ্ট গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ কষ্ট কৰিছোঁ। নতুন মুখৰ যথেষ্ট কৰ্মীক আনিছোঁ। বিজেপিত থকা মানুহকো আমি আজি আমাৰ দেৰগাঁৱৰ পৰা আহিছে, গতিকে বেলেগ দল হোৱা হ'লে পইচা চবৰে পঠাব লগা হ'ব। কিন্তু অসম গণ পৰিষদ দলৰ মানুহবিলাকে বেলেগ দলতকৈ অলপ বেলেগ। এইটোৱে প্ৰমাণ যে আজি এটকা পইচা খৰচ এটকা পইচা আমাৰ লগত এতিয়া আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ আমাৰ আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে আমি সতীৰ্থ সন্মিলন আমি আজি সভা আমি পাতিছোঁ। আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ এটাই যে অসম গণ পৰিষদ দলৰ আগৰে পৰাই যিবোৰ সমষ্টিত আমাৰ মাননীয় সভাপতিগৰাকীৰ ভাষাৰে যদি ক'ব গ'লে শিপাৰ য'ত য'ত আমাৰ শিপা আছে, এই শিপা থকা সমষ্টিবিলাক সক্ৰিয় কৰিব লাগে। আৰু 2024 কাৰণে আমাৰ দলটো পুনৰ সক্ৰিয় ৰূপত জাগি উঠিব লাগে। সেই উদ্দেশ্যে আমি আজি ইয়াত আমাৰ সতীৰ্থ সন্মিলন পাতিছোঁ। আৰু সতীৰ্থ সন্মিলন পাছত আমাক কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আমি আকৌ বুথ সন্মিলন পাতিম। আৰু এই বুথ সন্মিলনতেই আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া মাননীয় অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া আহিব। গতিকে আমি মাজুলীত আমাৰ যি আগৰ যি ঐতিহ্য, এই ঐতিহ্য ঘূৰাই আনিবৰ কাৰণে আমাৰ প্ৰত্যেকটো ৱাৰ্ডেই আমাৰ আজি খুব আন্তৰিকতাৰে লৈছে। আৰু এই আন্তৰিকতা আমি গ্ৰহণ কৰিছোঁ। আৰু তেখেতসকলৰ যিটো প্ৰচেষ্টা, এইটো সঁচাই আজি আমি আপ্লুত হৈছোঁ। আজি আপুনি চাগে আমাৰ যিটো উপস্থিতি সংখ্যা আপুনিও চাগে অনুধাৱন কৰিব পাৰিছে যে মাজুলীত যে অসম গণ পৰিষদ দলৰ শক্তি বৰ্তমানেও কমা নাই।